हेलो दोस्तों, आज आमी कथा पातिम पृथिवीर आटाइतকৈ डाঙर प्राणीर विषये। এনেতো পৃথিৱীত বহুতো জীৱ জন্তু আছে, কিছুমানতো বহুতো সৰু আকাৰৰ হৈ থাকে আৰু কিছুমান ডাঙৰ আকাৰৰ হয়। আজি আমি আপোনাক এনেকৈ কিছুমান প্ৰাণীৰ বিষয়ে ক'ব গৈ আছো, সেইকাৰণে ভিডিঅ' শেষ লৈ চাব। হয়তো আপুনি ইয়াৰ বিষয়ে জানিবই পৰা নাই। আজি আপোনাক ইয়াত পৃথিৱীৰ আটাইতকৈ দীঘল আৰু ডাঙৰ প্ৰাণী দেখাব গৈ আছো। আপুনি ইয়াৰ দীঘলীয়া আৰু বিশাল আকৃতিৰ ডাঙৰ শৰীৰ দেখা পাই আচৰিত হৈ যাব। গ্ৰীণ এনাকোণ্ডা এনেতো বহুত দীঘলীয়া অজগৰ সাপ দেখি পোৱাৰ মানুহে দাবী কৰি থাকে, কিন্তু তাতকৈ অধিক দীঘল অজগৰ সাপ যিটোৰ দৈৰ্ঘ্য 25 ফুটতকৈ বেছি। গ্ৰীণ এনাকোণ্ডা আফ্ৰিকাৰ জংঘলত পোৱা যায়, কিন্তু এই অজগৰ সাপ এতিয়াই পৃথিৱীত নাই। কিছু বছৰ আগতে এই সাপ মৰি যায়। ইয়াৰ কংকাল জাপানৰ টকিঅ' চহৰৰ এটা মিউজিয়ামত ৰখা হৈছে। দ্বিতীয় নম্বৰত আহে আটাইতকৈ ডাঙৰ শহাপহু। এই শহাপহুৰ নাম ডেৰিয়াছ ৰখা হয়। ই পৃথিৱীৰ সবতকৈ ডাঙৰ শহাপহুৰ ভিতৰত এটা হয়। ইয়াৰ দৈৰ্ঘ্য 4 ফুট 4 ইঞ্চৰ হয়। ইমান ডাঙৰ শহাপহু আছে বুলি মানুহে কেতিয়াও ভবা নাই। ইয়াক যিয়ে চাই ভয় খাই যায়, কাৰণ ই দেখাত ভয়ংকৰ আকৃতিৰ দেখা যায়। ই আটাইতকৈ দীঘল হোৱাৰ কাৰণে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াৰ নাম লিখা হয়। ইয়াৰ পিছত আহে আটাইতকৈ ডাঙৰ জাপানৰ কেকেৰা। এই জাপানৰ কেকেৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভৰি থকা কেকেৰা হয়, যাৰ দৈৰ্ঘ্য আপুনি শুনি আচৰিত হৈ যাব। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 12 ফুট দীঘল হয় আৰু ইয়াৰ গধুৰতাই 19 কিলো। এই প্ৰজাতিৰ কেকেৰাৰ জীৱন আয়ু 30ৰ পৰা 90 বছৰলৈ হৈ থাকে। এইটোৱে পৃথিৱীৰ ইমান ডাঙৰ কেকেৰা প্ৰথমবাৰ পোৱা যায়। হে দোস্ত, আপুনি ইমান ডাঙৰ কেকেৰা চাইছেনে? কমেণ্ট বক্সত নিশ্চয় জনাব। ইয়াৰ পিছত আহে আটাইতকৈ দীঘল ক্ৰক'ডাইল। ইয়াক এলিগেটৰ বুলিও কোৱা হয়। 458 কিলো ওজনৰ এই এলিগেটৰ প্ৰায় 15 ফুট আৰু 7 ইঞ্চৰ দীঘল হয়। এই এলিগেটৰ এটা পৰিয়ালৰ 5জন সদস্যই মিলি ধৰিছিল, কিন্তু ই ইমান ওজনৰ আৰু ডাঙৰ হোৱাৰ কাৰণে ইয়াক ধৰোঁতে প্ৰায় 5 ঘণ্টাতকৈ বেছি সময় লাগি গৈছিল। কোৱা হয় যে এই এলিগেটৰ 24ৰ পৰা 28 বছৰ পুৰণি হয়, অৰ্থাৎ ইয়াৰ বয়স। ইয়াৰ মৃত্যুৰ পিছত ইয়াক আমেৰিকাৰ এটা মিউজিয়ামত ৰখা হৈছে। আটাইতকৈ দীঘল কুকুৰ। এই কুকুৰ পৃথিৱীৰ দীঘলীয়া কুকুৰৰ ভিতৰত ধৰা হয়। ইয়াৰ দীঘলীয়া 44 ইঞ্চৰ আৰু ই নিজক 7.5 ফুট ষ্টেঞ্চ কৰিব পাৰে। ইয়াৰ নাম গিনিজ অফ ৱৰ্ল্ড ৰেকৰ্ডত জড়িত কৰা হয়। দুৰ্ভাগ্যবশতে 3 ছেপ্টেম্বৰত 2014 চনত কিবা কাৰণত মৰি যায়। তেতিয়া ই 5 বছৰৰ বয়সৰ হৈছিল। আটাইতকৈ ডাঙৰ হুৱেল ফিছ। হুৱেল ফিছ এনেতো বৰ্তমান সময়ত ডাঙৰ জীৱিত প্ৰাণীৰ প্ৰজাতি বুলি জনা যায়, কিন্তু যদি আটাইতকৈ ডাঙৰ হুৱেল ফিছৰ কথা কোৱা হয়, তেন্তে সবতকৈ পৃথিৱীৰ ডাঙৰ যিটো মাছ হয়, তাৰ দৈৰ্ঘ্য প্ৰায় 98 মিটাৰ দীঘল হয়, যাৰ গধুৰতা 173 টন বুলি কোৱা হয়। কিন্তু ইয়াতকৈ ডাঙৰ হুৱেল ফিছ আছে বুলি জনা যায়। এতিয়া আমি পৃথিৱীৰ আটাইতকৈ দীঘল গৰুৰ বিষয়ে কথা পাতিম। এই গৰুৰ নাম ডেনিয়েল বুলি কোৱা হয়। এই গাই পৃথিৱীৰ ডাঙৰ গৰুৰ ভিতৰত গণনা কৰা হয়। ইয়াৰ দীঘলীয়া প্ৰায় 6 ফুট 4 ইঞ্চৰ হয়। ইমান ডাঙৰ হোৱাৰ কাৰণে ই ৱৰ্ল্ড ৰেকৰ্ডত জেগা পায়, কিন্তু ই বৰ্তমান এই পৃথিৱীত নাই, অৰ্থাৎ মৰি গৈছে। 2015 চনত ভৰিত দুখ পোৱাৰ কাৰণে মৰি যায়। তো দোস্ত, আপোনাৰ এই ভিডিঅ' চাই কেনেকুৱা লাগিল নিশ্চয় জনাব। আমি এদিন মূৰে মূৰে এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহোঁ। এইবোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। ভিডিঅ' ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।